আজি টিউচন নহ'ল নেকি? নাই দাদা আজি টিউচন হোৱা নাই। কিয়? এই ছাৰটো যিহে। ভাইয়াত হেৰিক যাৱা চকক যাৱা বল কিয় যাবিছে নাই ফুচকা বা হেৰি খাওঁ ম'ম' খাওঁ বল ম'ম' খাবা যাবি পইচা কাটাতে আছে মোৰ তাতে নাই সৌৰাব খোৱাবি নে মোৰ লগতো নাই আজি পইচা এই ৰচোন দাইজাকে থবা আহিছে টিউচনত যাবি ন ঠিক আছে মোবাইল কেইটা থওঁ বে কিমান গোল লাগি গৈছে ইমান সময় ৰখিলো নাহে নেকি বে আজি আহিব ৰ ইমান পাৰকে নাথকিবি আহিব ৰ আহিছি এই জন তই দেখোন সদায় পিকিটাক চাই থাকা কোনদিনা প্ৰপ'জ কৰিম বুলি ভাবিছা আজি কৰি দিওঁ নেকি প্ৰপ'জটো আজি কৰি দি আজি কৰি দি দে হ'ব দে কাম কৰোঁ দে ঠাণ্ডা টিউচনৰ পৰা অহাৰ সময়ত তাৰপিছত প্ৰপ'জ কৰি দিম দে আজি কৰি দি আজি দিবি দে দে হ'ব দে সিহঁতে সদায় সদায় তাত বহি থাকেচোন তাকে তোৰ সদায় চোন তাতে বহি তোক চাই থাকে তাকে তো কিয় বা কথাটো বেয়া নাপাওঁ নাই কোৱাচোন সঁচা কথা বেয়া নাপাওঁ নাই কোৱা মোৰ তোমাক বহুত ভাল লাগে আই লাভ ইউ সেই এইবোৰ অভদ্ৰ দাদা কৈ দাদাক মই ঘৰত গোটেইখিনিকে কথা কৈ দিম আজি কৈ দিবি দাদা এইজনে ল'ৰা আৰু যাতে নেক্সট টাইম মোৰ ভণ্টিৰ লগত দেখা নাপাওঁ ঐ দুটা আপি সেইটো চাইডৰ পৰা জকাম নেকি আহিছে জক যা তই ভদ্ৰ নেকি দে কৰবাত যাব লাগিছিল ক'ত যাবা ঐ ৰচোন ৰ তোক সিদিনা ৱাৰ্ণিং দিছিলোঁ নে বলচোন তই আজি ঘৰত বল তোক সিদিনা ইমান কোৱাৰ পিছতো আৰু ইয়াৰ লগত আছ তোক মই সিদিনা কৈছিলোঁ নে তাৰ লগত থাকিব হাক দিছিলোঁ তোৰ কাৰণে কালিয়ে মই দৰা চাই আছোঁ মই তাক বিৰাট ভাল পাওঁ দাদা তাক মই বাদ দিব নোৱাৰো ভাল পালে নহয় না এই ল'ৰাজনে কি কৰে সেইটোও চাব লাগিব ভাল ল'ৰা মই আনি আছোঁ চাই পেলাই কালিয়ে ঠিক কৰিম বেলেগ নালাগে মোক মই তাকে ভাল পাওঁ জোনাকীৰ লগত ৰিলেশ্যনশ্বিপটো ঠিকে আছে না এনে ঠিকে আছে দাইতাকে অলপমান লতি ঘটি কৰি আছে ৰ তই মনত কৰিছা ভালে হৈছে ৰ তাই কালি মন্দিৰত যোৱাৰ কথা আছে ৰ ফোন মাৰিব হেল্ল' গুণ কোৱা কি কৰি আছা আছো এনে তুমি মই এনেই বহি আছোঁ ৰ'বা হেৰি কালি মন্দিৰত যাওঁ যি খুজিছিলোঁ ফ্ৰী আছা ন হয় ঠিক আছে যাম দিয়া কালি পুৱা 10টা মানত যাম দিয়া হ'বনে ঠিক আছে লাভ ইউ টু দিয়া বাই 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 প্ৰিনা দাদাই তোমাক ঘৰত নেকি কিবা কৈছে নেকি নাই দাদাই বোলে বেলেগ ল'ৰা চাইছে মোক বেলেগলৈ বিয়া দিব
কেতিয়াও এৰি নাযাওঁ চাকৰি থকা ল'ৰা যদি তোমাৰ কাষত আহে নাই মোক পইচা নহয় কেৱল তোমাক লাগে সঁচা মৰম লাগে সঁচা না ব'লা এতিয়া দাদাই দেখা পালে বেয়া কথা হ'ব ব'লা ব'লা ইহঁতক এনেকৈ চাই থাকিলে নহ'ব ইহঁতৰ উৎপাত বহুতখিনি বাঢ়ি গৈছে ইহঁতৰ কিবা ব্যৱস্থা ল'ব লাগিব সোনকাল এই বহচোন অলপ বঢ়িয়া বতাহ দিছি ৰে বহিল অলপ গৰমটো বহুত দিছি বে ন ঐ শুনচোন তহঁতৰ লগত এটা কথা আছিল বহিল ভাই বঢ়িয়া বতাহ দি আছে ন দে ক কথাখিনি কি ক'বা খুজিছিলি মানে এজন ল'ৰাই আমাৰ ভণ্টিক ডিষ্টাৰ্ব দি আছে আমাৰ ছাৰৰ লগত কথা পাতিলো ছাৰে জানিব এইটো সেই ল'ৰাজনক মাৰিব লাগিছিল 50,000 দিলে হৈ যাব ল'ৰাজনৰ ঘৰ ক'ত ল'ৰাজনৰ ঘৰ আমাৰ গাঁৱতে হয় নেকি ব্যৱস্থা কৰিম আমি ল'ৰাজনৰ ফটো এটা চাওঁ এইজনে নেকি হৈ যাব পাৰিবনে বছ হৈ যাব কাম হৈ যাব বছ এডভান্স ল'ব লাগিছিল নেকি কিবা এটা 25,000 মান দি দে 25,000 মান অনলাইন দি দে নাকি আৰু কাম ফিনিছ হৈ যাব টেনশ্যন নল'বি কাম ফিনিছ হোৱাৰ পিছত 25,000টো দিলে হ'ল অনলাইন মাৰি আছোঁ হ'ব কামটো ফিনিছ কৰি দিম টেনশ্যন ল'ব নালাগে 25,000 দিলি এডভান্স আৰু 25,000টো কাম ফিনিছ হোৱাৰ পিছত দিলে যাব বছ কাম আৰম্ভ কৰি দিলে হ'ল আমাৰ হয় নেকি এইজনে নেকি হ'ব তই ঘৰত যা তাৰ কাম ব্যৱস্থা আমি কৰি আছোঁ যা আজি ইয়াতে থাকি কিনে ভাল লাগছে এৰে ৱেডাৰটো ভাল সদায় গধূলি একেলগে কিনে বহি আহিব লাগিব ভাল দেব বতাহ এতিয়াকে এতিয়া থাকিম দে বছ ল'ৰাজন ক'ত বা আছে দেখা পালে ভাল আছিল কাম ফিনিছ কৰিব ল'ব পাৰিলে হয় বছ এইজনে ল'ৰা ইজনে নেকি উঠ কোন তোমালোক বল কাম ফিনিছ কৰিছ না ভালকে ওকে বল জোন তোমাৰ কি হ'ল জোন উঠাচোন জোন উঠা তুমি জোন কি হ'ল কোৱাচোন জোন কি হ'ল কোৱা কোনে মাৰিলে কোৱাচোন কেইজনমান ল'ৰা আহি কিনে মাৰি গ'লো চাও উঠাচোন তুমি বহাচোন বহা তুমি ইয়াতে বহা ৰবাচোন কোনোবা আছেনে চাও তাত ৰবাচোন ৰবা তুমি নমি আহাচোন ৰবাচোন এক হস্পিটেলত লৈ যাও
ভাল পালানে অলপমান অলপমান ভাল পাইছোঁ ৰ'বা টেনশ্যন নল'বা ঠিক হৈ যাবা দিয়া ঠিক আছে তুমি এইকেইদিন ঘৰতে ৰেষ্ট ল'বা হা কলৈকো ফুৰিব নাযাবা হ'ব দিয়া জোনাকী ৰচোন তো আজিও বল এই আজিও ৰাধাকে দেখা পালে তোক মই সিদিনা ইমান মানা কৰিছিলোঁ নে তাৰ লগত থাকিব মই তাক ভাল পাওঁ দাদা মই তাৰ অবিহনে থাকিব নোৱাৰো মনে মনে থাক তোলৈ এজন ভাল ল'ৰা চাইছোঁ অহা মাহত তোৰ বিয়া তই আজিৰ পৰা ঘৰৰ পৰা ওলাব নোৱাৰা তোক মই টিউশ্যনত মই থ'ব যাম তই যাবি ভালকৈ ডাইৰেক্ট টিউশ্যনত যাবি ডাইৰেক্ট ঘৰত আহিবি মোৰ মানে কাম এটা আছে ঠিক আছে জোনাকী শুনাচোন জোনাকী শুনাচোন না দাদাই তোমাক কিবা কৈছে নেকি দাদাই মোক ঘৰৰ পৰা ওলাব নিদিয়ে মই তোমাৰ লগত আৰু থাকিব নোৱাৰিম কি থাকিব নোৱাৰিম অ' মোক ঘৰৰ পৰা বেলেগ ল'ৰা নাই জোনাকী তুমি এনে মোৰ লগত নকৰিবা না প্লিজ বহুত ভাল পাওঁ তোমাক জোনাকী জোনাকী যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু যদি চেনেলটোত কোনোবা নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু গাইজ যদি ভিডিঅ'টোত কিবা নক'ব লগা কথা সুধি ওলাই গৈছে তো সেইখিনি কথা আপোনালোকে ক্ষমা কৰি কিনে প্লিজ ছাপোৰ্ট কৰি যাব আমাক আৰু ভাল ভাল কমেণ্ট কৰিব পিছলৈ ভাল ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম